গুড মৰ্ণিং জনাইছোঁ সকলোকে। কি খবৰ আপোনালোকৰ ভালনে? আজি আমি গুৱাহাটী জজ ফিল্ডত আহিছোঁ। আজি অভিষেক ক্ৰীড়া দিৱস আছে 3 ছেপ্টেম্বৰ। এছিয়ান গেমছখনৰ পদক পোৱা ভোগেশ্বৰ বৰুৱা তেওঁ আজি ইয়াতে 40 সংখ্যক অভিষেক ক্ৰীড়া দিৱস ইয়াতে পালন কৰা হৈছে। আমিও আহিছোঁ আমাৰ ফালৰ পৰা ইয়াতে অংশগ্ৰহণ কৰিবলৈ। ইয়াতে দেখিবলৈ পাইছে বহুতো ছাত্ৰ ছাত্ৰী আহিছে ইয়াতে অংশগ্ৰহণ কৰিবলৈ। ললিতা বৰদলৈ মেডাম আৰু আজি অভিৰুচি দিৱসৰ কাৰ্যকৰ্তাসকল সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ আৰু উপস্থিত সকলো ষ্টুডেণ্ট মোৰ সকলো ভাইটি ভণ্টিসকল ভাল লাগিছে তোমালোকৰ সকলোকে ওচৰৰ পৰা আজি লগ পাই আৰু সকলোৱে যাতে নিজৰ জীৱনত ছাকচেছ হোৱা ভাল কৰা আৰু যোনটো সপোন আছে সপোনলৈ যাতে আগবাঢ়ি যোৱা গুড লাক তোমালোকক আৰু আজি অনুষ্ঠানটোৰ জৰিয়তে মই আমাৰ সন্মানীয় ভোগেশ্বৰ বৰুৱা ছাৰক তেওঁৰ জন্মদিনত শুভেচ্ছা জনাইছোঁ আৰু উপস্থিত সকলোকে ধন্যবাদ জনাইছোঁ আৰু মোৰ ফালৰ পৰা শুভকামনা জনাইছোঁ। ধন্যবাদ। ধন্যবাদ লাভলীনা বৰগোহাঁই আৰু বিশিষ্ট অতিথিসকলক সংগ দিবলৈ অনুৰোধ কৰিছোঁ আৰু ইয়াৰ পৰা বেলেগত পোৱাৰ পিছতে আমাৰ সামৰিক দৌৰ আৰম্ভ হ'ব। ইয়াৰ পৰা গৈ গুৱাহাটী কৰিব।